हेलो गाइस नमस्कार की खबर सकलोरे मोर चेनेলৰ উন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালো या মই গৈ আছো গুৱাহাটী ৰেল ষ্টেচন মানে আপোনালোকক তো আগৰ ভিডিঅ'টোত জনালোৱে মই যে জিএনএম নাৰ্ছিঙত সিট পালো মানে কৰিমগঞ্জ যাবলগীয়া হল ওচৰে পাজৰে বিলাকত সিট খালি নাই গতিকে কৰিমগঞ্জত যাবই লাগিব তাত এডমিশনটো ল'বই লাগিব সেই গতিকে ওলাই আহিলো দাদা বাবু খুৰাহঁতৰ বাবু দুটা খুৰীমাৰ ছোৱালীজনী এনেকৈ গোটেইকেইটা মোক থব আহিল দাদা মোৰ লগতে যাব তালৈকে তো বাৰু ভিডিঅ'টো চাই থাকিব কিমানখিনিলৈ বনাব পাৰো নাজানো ভিডিঅ'টো কেতিয়াবাই বনালো আৰু আপলোড হতে বহুত দেৰি লাগিব কাৰণ এইকেইদিন মানে একদমই ব্যস্ত আছিলো একদমই সময় পোৱা নাই ভিডিঅ' এডিট কৰিবৰ কাৰণে এয়া খুৰাৰ ছোৱালীজনীয়ে ভিডিঅ' কৰি থৈ দিছিল গটিকে চাই থাকিব আৰু শেষলৈকে আৰু এয়া আহি পালো ষ্টেচন পোৱাৰ পাছত বাবুহত গ'লগৈ আমাক থৈ দাদা আৰু মই ৰখিলো আৰু মই মোৰ লগৰ জনীকো লগ পালো মানে প্ৰিয়ংকাক লগ পালো এয়া দুইটাৰে চকুতকু ফুলি আছে কাৰণ মানে ইমান ঘৰৰ পৰা ইমান দূৰত আহিছো একদম কন্দা কটা কৰি অৱস্থা বেয়া আৰু এইফালে লিপষ্টিক নাই একদম ঘৰত থকা নিচিনা অৱস্থা এইফালে ধুনীয়াকে ষ্টেচনটো সজাই মিলি থোৱা হৈছে আৰু পুৰা একদম বহুত বেছি সাফা আৰু তো আহি পালো 10টা ট্ৰেইন আছে আমি 8টাতে আহি পালো গতিকে বহি থাকিবলগীয়া হৈছে ফাইনালি ট্ৰেইন আহিল আৰু উঠিলো কিন্তু দুখৰ কথা এইটোৱে যে আমি গোটেই কেইটা এটা ডাবাত উঠিব নোৱাৰিলো বেলেগ হ'বলগীয়া হ'ল দাদা আৰু মই বেলেগ এটাত কিহত বাকিবোৰ বেলেগত এনেকৈ বহিলো আৰু কিবাকে উপায় নাই যাবতো লাগিবই তো আমি দুয়ো বহি ললো আৰু অকনমান পাছতে মই টোপনি লাগিলে শুব আহি গলো একেদিন একদমই টোপনি ভাল হোৱা নাই ওপৰত মই আৰু তলত দাদা আৰু এয়া হৈ গ'ল মৰ্নিং নেক্সট ডে মৰ্নিং 2 তাৰিখৰ বহুত মানে ৰাতিটো ইমান বেছি ভালকে টোপনি নাহিলে আৰু এইফালে আমি পাই গলো এয়া কি পালো হাফলঙে পালো নে কি মই পাহৰিলো যেহেতু মই পাছত ভয়েস অভাৰ দি আছো গতিকে পাহৰি গলো আৰু এতিয়া ব্ৰাছ কৰি লও উলিয়াই লৈছো ব্ৰাছ কৰি লগ পাই আছো এইফালে গোটেইবোৰ ইমান ধুনীয়া মানে ঠাই ৰাতি বহুত ধুনীয়া ঠাইবোৰ বলে এৰি আহিলো কিন্তু চাব নাপালো দিনতে যিখিনি দেখিলো সেইখিনি আপোনালোকক দেখুৱাইছো আৰু আমি পাই গলো কৰিমগঞ্জ ষ্টেচন নামি দিলো গাড়ীৰ পৰা নামি এতিয়া আমি গোটেই কেইটা লগৰ কেইটাক বিচাৰি আছো ফাইনালি পালো আৰু আমি এতিয়া দুয়ো গৈ আছো স্কুললৈ মানে জেএনএম নাৰ্ছিং স্কুলখনলৈ পাই গলো লগ আৰু গোটেইবোৰ কিমান ষ্টুডেন্ট ৰখি আছে চাওক গোটেইবোৰে ৰখি আছো সবৰে গাৰ্জিয়ান বিলাক ৰখি থাকি গম পালো যে ইয়াতে হোষ্টেল নাই কিন্তু ইমানবোৰ আহিছে আজি চাওকচোন আৰু এইখনে হৈছে জিএনএম স্কুল জিএনএম আৰু এএনএম গোটেইবোৰ ভিতৰলৈ সোমাই গৈছো আজি এডমিশনটো হৈ যাব এটা অৱস্থা ৰুম বিচাৰি হোৱাৰ পাছত কি অৱস্থা হয় নাজানো আৰু মাথা একদম ফাটি যাও আৰু এতিয়া কিবা অকমান খাই লওঁ মোৰতো ভইচটো কথা নকবই আৰু এডমিশন হৈ যোৱাৰ পাছত যেতিয়া গম পালো যে হোষ্টেল নাই আৰু আমি দিনটো একদম ওৰ পৰা তত ৰুম বিচাৰি নাপালো এতিয়া খাব লাগিব যেহেতু ৰাতিটো খোৱা নহল ভালকৈ গতিকে গোটেইবোৰে সব কেইটা ছোৱালীৰ লগতে সকলোবোৰ গাৰ্জিয়ান মিলি একেলগে বহি গলো আৰু এয়া ভেজ থালি অৰ্ডাৰ কৰিছিলো আহি গল আমি খালো সেইফালে গোটেই গাৰ্জিয়ানবোৰ একেলগে বহি ললে গাইছ আমি ৰুম পালো বহুত বিচাৰি একদম অৱস্থা নাই নাজানো ইয়াত আৰু কেনেকৈ চলে এইটো আপোনালোকক মই দেখুৱাই থাকিম লাহে ধীৰে থাকিমে যিহেতু কিন্তু মজা ৰুমটো এনে ধুনীয়া বাকি দাদাহঁত চব গৈছে বজাৰ কৰিবৰ কাৰণে আৰু আমি এতিয়া অকণমান ফ্ৰেছ হৈ লওঁ গা একদম বহুত বেয়া কি ক'ম আৰু এইফালে চব ব্যস্ত জীৱন চবকে দেখুৱাম বাৰু লাহে 7:50 আৰু আমি গা পা ধুই অকণমান ফ্ৰেছ হৈ ল'লোঁ দিনটো গা চা ধোৱা নাছিলোঁ গাইছ আজি ফাৰ্ষ্ট টাইম এনেকৈ আছোঁ গা চা ধুলে মোৰ মাত ঠিকে হোৱা নাই মোৰ বেমাৰ ঠিকে হোৱা নাই অৱস্থা দেখিছেনে গাইছ আৰু এইফালে গাইছ আমি গেছ চেছ আহি পালে মই বেক কেমেৰা কৰি সকলোবোৰ দেখুৱাম তো দাদাহঁতে চবেই বজাৰ চজাৰ কৰি আনিলে গোটেইবোৰ দেখুৱাম ৰুম চুম বাৰু সেইবোৰ ৰুমটোৰ চৰিবোৰ বেলেগকৈ দিম আৰু বেচেৰি জুমিটোৰ কাৰণে বেয়া লাগিল জুমি তুমি যদি চাই আছা মিছ ইউ আহি পালে আমাৰ গেছ গাইছ এয়া মই চাহপাত দিছোঁ চাহপাত আৰু এইফালে চাহ গাইছ ৰাতিপুৱাই এক কাপ লাল চাহ কিনি খাইছিলোঁ এইফালে আমাৰ পাকঘৰৰ গোটেইবোৰ ৰেডি হৈ গ'ল মাংস আনি পালে এইবিলাক বজাৰ চজাৰ তাৰপাছত এইফালে চব আলু চালু কাটি ৰেডি তুমি গা ধুলা আমি সবেই গা পা ধুই উঠিলোঁ গাইছ আৰু এইফালে বাহিৰৰ ফালে মই দেখুৱাম বেক কেমেৰাটো য়েছ না এইগিলা মই এনেই স্মৃতিৰ কাৰণে
এক্সপেৰিয়েন্স নেকি ইয়েছ আৰু এইফালে এনেকৈ বহি আছে আমাৰ দাদাহঁত অহাই নাই ৰ'ব মাংস আনিব গৈছে চাগে এইফালে আমাৰ তুলি চুলি আহি পালে বিচনা এতিয়ালৈকে আহি আমাৰ দুখ লগা জাৰ্ণিটোৰ কথা আমাৰ এক্সপেৰিয়েঞ্চৰ কথা মই ভালকৈ এটা ভিডিঅ' বনাম টাইম পালে দিম আৰু বহুত ভিডিঅ' পেণ্ডিং হৈ আছে গাইজ দিব পৰা নাই আৰু দুখো এটা আছে আজি বাৰু ইমান এটা দুখটো মানে লগা নাই কাৰণ দাদাহঁত আছে যিহেতু লগত কিন্তু যোৱাৰ পাছত নাজানো চাই থাকিব এইবাৰহে ৰান্ধনি ঘৰত আমি দুটা এবাৰ সোমালোঁ ধুনীয়াকৈ মাংস উতলি আছে তাৰপিছত খাম আৰু বেয়া ভোকো লাগিছে ৰাইজ আৰু ভাগৰো লাগিছে ভাগৰটোতো নক'ব আৰু দেখাতে গম পায় উপায় নাই গাইছ উপায় নাই জীৱন ভাত পানী হৈ গ'ল আৰু এতিয়া আমি গোটেইবোৰ একেলগে বহি গৈছোঁ দাদাহঁতক দি দিছোঁ মই ভইচ অভাৰ দি আছোঁ কিন্তু ইহঁতে বহুত বেছি কথা কৈ আছে গতিকে আপোনালোকে শুনিব পাৰে সেইটো বেয়া নাপাব আৰু গোটেইকেইটা ধুনীয়াকৈ বহি ল'লোঁ এইফালে মাংস আৰু চাটনি বেলেগ একো নাই দ্বিতীয়টো দিন গাইজ আৰু আমি নাজানো দুখে কৰি আছোঁ নে হাঁহি আছোঁ নে টেনশ্যনতে আছোঁ বহুত টেনশ্যনো ইফালে আৰু এতিয়া আমি গোটেইবোৰে এইকেইটা এইফালে এইটো আৰু জুমি বেচেৰি মিছ কৰিছোঁ তাইক বাৰে বাৰে কৈ আছোঁ এইফালে দাদাহঁত আহি আছে এতিয়া আমি গৈছোঁ স্কুললৈ মানে কলেজলৈ তাত কি হয় দেখা যাওক বাকী সকলো খবৰ পাতিবোৰ আপোনালোকক জনাই থাকিম বাৰু চাই থাকিব ভিডিঅ'টো এতিয়ালৈকে শেষে হোৱা নাই আমি এতিয়া আকৌ ধুনীয়াকৈ বঢ়িয়াকৈ বহি লৈছোঁ আমাৰ বিচনা চিচনা মই আপোনালোকক দেখুৱাম বাৰু ভালকৈ গোটেইকেইটাই আড্ডা দিওঁ এতিয়া এইবোৰ চাওক বেডিং পত্ৰ গাইজ বাপৰে এই কেনেকুৱা লাগছে জানানে মোৰ মই কৈ আছোঁ ৰ বিয়া ৰাতিপুৱা কইনাৰ লগত এনেকুৱা টাইপ লাগিছে মানে আৰু আমি এইবোৰ বেডিং চেডিং এনেকৈ মানে এইবোৰ থৈ দিলোঁ এতিয়া আমি যাম আকৌ গুৱাহাটীলৈ এইফালে আমি গোটেইবোৰ ওলালোঁ 6টা বজাত আছে বাছ এতিয়া যাম কালি আকৌ ঘূৰি আহিম চাই থাকিব আজিৰ জাৰ্ণিটো এতিয়া আমি বহি দিলোঁ টমটমত বাছ ষ্টেণ্ডলৈ বাছ ষ্টেণ্ড নে অঁ তাৰপিছত দেখুৱাই আছোঁ আমি গাৰ্লছ কেইটা মানে এখন টমটমত অঁ গাৰ্লছ কেইটা এখন টমটমত আৰু বইজ কেইটা এখন টমটমত দেখুৱাই আছোঁ ৰ'ব পিছফালে আছে দীপামণি এণ্ড হিমশ্ৰী চশমি रत्ना भी हम सद्य बेताली बाकी তোমালোকৰ মানে হে আৰু তো এতিয়া যাই আছোঁ নাজানো আৰু ঘূৰি আহি কিনে কি হয় নাজানো গন্তব্যস্থানলৈ গৈ আছোঁ বৰ্তমান নামি দিলোঁ টমটমৰ পৰা আৰু বাছ ষ্টেণ্ড পাই গ'লোঁ এতিয়া আমাৰ আছে 6:30টাত বাছ এতিয়া অকণমান ৱেইট কৰোঁ তাৰপাছতে ঘৰমুৱা হ'ম আৰু ঘৰমুৱা মানে গুৱাহাটীৰ পৰা আকৌ ঘূৰি আহিব লাগিব ঘৰ যাব নাপাম এয়া আমাৰ আহি গ'ল নাইট ছুপাৰ আৰু আমি উঠি দিলোঁ নিজৰ চিটত বহি গ'লোঁ আমি দুটা এনেকৈ আগফালে পিছফালে গোটেইবোৰ একেলগে বহিছোঁ বাছখনত যেন আমি বেলেগ কোনো নাই আমি আমাৰ গোটেইবোৰে ভালে লাগিছে যায় আৰু আমি ইয়াতে ৰখি দিলোঁ আধা আহি কিবা এটা খাবৰ কাৰণে আমি বেলেগ একো খোৱা নাই যিহেতু ৰাস্তা বহুত বেয়া ইমান বেছি একো খাব নোৱাৰোঁ গতিকে চিম্পল চাই মিঠাই এটাই খাই আহিলোঁ আৰু এয়া একেবাৰে আমি গুৱাহাটীৰ পৰা আকৌ কৰিমগঞ্জমুখী বাছ ষ্টেণ্ডত আহিলোঁ দিনটো আৰু ভিডিঅ' কৰা নহ'ল মানে টাইমে নাপালোঁ তো এতিয়া আকৌ যাম কৰিমগঞ্জলৈ এইটোৱে আছিলে ঘৰৰ পৰা কৰিমগঞ্জ আৰু কৰিমগঞ্জৰ পৰা গুৱাহাটী আকৌ গুৱাহাটীৰ পৰা কৰিমগঞ্জলৈ এটা জাৰ্ণিৰ ভিডিঅ' দি দিলোঁ যিমানখিনি পাৰিছোঁ খেলি মেলি হৈছে চাগে বাৰু আজিলৈ বাই বাই লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব